হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ডিজাইনলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এই ডিজাইনটো যিসকলে নতুনকৈ এম্ব্ৰইডাৰী কৰিবলৈ শিকিছে বা নতুনকৈ এম্ব্ৰইডাৰী কৰিবলৈ শিকিব বিচাৰে তেওঁলোকৰ বাবে লৈ আহিছোঁ। আজি আপোনালোকক মই দেখুৱাম ৰিবনৰ সহায়ত কিদৰে গোলাপ ফুলৰ ডিজাইন বনাব পাৰি। প্ৰথমে মই এইদৰে ৰাউণ্ড শ্বেপটো বনাই ল'লোঁ আৰু ইয়াৰ পাছতে মই 7টা ভাগত এংকৰ বলৰ সহায়ত এইদৰে ভগাই লৈছোঁ। যদি আপোনালোকৰ শ্বেপটো ইয়াতকৈ ডাঙৰ হয় তেন্তে আপোনালোকে 9টা ভাগত ভগাব পাৰে বা ইয়াতকৈ সৰু হ'লে 5টা ভাগত ভগাব পাৰে। মুঠতে বিজুৰীয়াকৈ ভগালে গোলাপ ফুলপাহ বনাবলৈ সহজ হয়। এইদৰে মই 7 ভাগত ভগাই ল'লোঁ। আপোনালোকে হয়তো ধৰিব পাৰিছে মই কিদৰে 7টা ভাগত ভাগ কৰি লৈছোঁ। ইয়াৰ পাছতে মই পিছফালে এইদৰে গাঁঠি মাৰি লৈছোঁ, তেতিয়া সূতাডাল আচলতে ঢিলা হৈ নপৰে। আৰু এতিয়া মই লাইট পিংক কালাৰৰ ৰিবনেৰে মই এই ফুলপাহ বনাম। প্ৰথমে এইদৰে মই তলফালৰ পৰা সূতাডাল ভৰাই লৈ এডাল সূতা এৰি এডাল সূতাৰ মূৰত এইদৰে ভৰাই গৈছোঁ। আপোনালোকে হয়তো ধৰিব পাৰিছে এডাল মাজতে সূতা এৰি দিছোঁ। এইদৰে পকাই পকাই আচলতে মই এই গোলাপ ফুলপাহ বনাম। একেবাৰে সহজ এই গোলাপ ফুলপাহ বনাবলৈ। আপোনালোকে হয়তো বহুতে গোলাপ ফুলপাহ বনাবলৈ জানে আৰু যিসকলে বনাব নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ, তেওঁলোকৰ সুবিধা হ'ব বুলি ভাবিয়ে। ইয়াৰ আগতেও মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি ৰাখিছোঁ, যদি আপোনালোকে চোৱা নাই তেন্তে চাব বুলি আশা ৰাখিলোঁ। বিভিন্ন ধৰণে আচলতে গোলাপ ফুল বনাব পাৰি আৰু মই আজি এইটো ডিজাইনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াৰ পিছত মই বেলেগ ধৰণে মই কিদৰে ৰিবনেৰে গোলাপ ফুল বনাব পাৰে তাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ অতি সোনকালে লৈ আহিম। এইদৰে পকাই পকাই মই সম্পূৰ্ণ ফুলপাহ বনাই গৈ আছোঁ। এইদৰে যদি আপোনালোকে মোৰ পৰা এম্ব্ৰইডাৰী শিকিব বিচাৰে মই যিমানখিনি জানো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্ট কৰিব যদিহে আপোনালোকে শিকিব বিচাৰে। এযোৰ মেখেলা চাদৰ সম্পূৰ্ণকৈ কিদৰে এম্ব্ৰইডাৰী কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাম, ড্ৰয়িঙৰ পৰা আদি কৰি। আৰু যদি ড্ৰয়িংসমূহো যদি আপোনালোকক প্ৰয়োজন হয় তেন্তেও জনাব। বহুতে আচলতে কমেণ্ট কৰে ড্ৰয়িংসমূহৰ স্ক্ৰীনশ্বট দিবলৈ। মই ইয়াৰ আগতো এটা ভিডিঅ' আপলোড কৰি ৰাখিছোঁ ড্ৰয়িংখিনিৰ ওপৰত, আপোনালোকে তাত গৈ চাবগৈ পাৰে। আৰু নতুন যদি আপোনালোকে ড্ৰয়িং বিচাৰে, যিবিলাক মই মেখেলা চাদৰ ডিজাইন আপলোড কৰি থাকোঁ সেইসমূহো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। গোলাপ ফুলপাহ সম্পূৰ্ণ হোৱাৰ পিছৰ ৰিবনডাল এইদৰে মই লাইটাৰ সহায়ত জ্বলাই ল'লোঁ, তেতিয়া আচলতে ৰিবনডাল ওলাই অহা চান্স নাথাকে। আৰু ইয়াৰ পাছতে মই ফুলপাহৰ মাজ অংশত এইদৰে এটা মণি লগাই দিছোঁ, তেতিয়া আচলতে ফুলপাহ ধুনীয়াকৈ ফুটি উঠে। আৰু মোৰ আজি ডিজাইনটো কমপ্লিট হৈ গ'ল। ডিজাইনটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আকৌ এটা নতুন ডিজাইন লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ আহিছোঁ, বাই।